হাই ফ্ৰেণ্ডছ, আপোনালোকৰ খবৰ ভালনে? মোৰো ভালেই। তো আজি লক্ষ্মী পূজা, সকলোকে লক্ষ্মী পূজাৰ ওলগ যাইছিলোঁ আৰু আজিৰ দিনটোত কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ঘৰত সৰুকৈ পূজা পতা হৈছে, তো কিনো কৰিছোঁ আপোনালোকক দেখাওঁ আহক। তো একদম ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ঘৰতে লক্ষ্মী মাৰ সৰুকৈ মণ্ডপ এটা বনাবলৈ চেষ্টা কৰিছোঁ, এটা সৰু চেষ্টা। তো যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কিন্তু A few minutes later. মোৰ ভিতৰৰ কামখিনি শেষ হ'ল। মই ভাবিলোঁ ৰাস্তাটোতনো কি কৰিছে আপোনালোকক দেখাওঁ। তো বহুত পিছল হৈ আছে, ৰাতি পানী পৰিছিল না, একদম পেক হৈ আছে। আৰু তো আমাৰ ইফালে মানে দীপাৱলীৰ নিচিনা লক্ষ্মী পূজাটো বাটত কলগছ পোতা হয়। তো আপোনালোকৰ সিফালে হয়নে নহয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। মানে আমাৰ ইয়াত প্ৰত্যেক বছৰে মানে লক্ষ্মী পূজাটো দীপাৱলীৰ নিচিনা কলগছ পুতি চাকি দিয়া হয়। তো আপোনালোকৰ ফালে হয়নে নহয় জনাই দিব কমেণ্ট বক্সত। An hour later. মই ধুই একদম ৰেডি হৈ ল'লোঁ। তো আন্ধাৰ লাগিছে, বাহিৰত একদম আন্ধাৰ হৈছে। তো অলপ পাছত মানুহ আহিব, প্ৰসাদ খাব। তো ৰাস্তাত যে কলগছ ফুটিছিল তাতে চাকি দি আহোঁ। তো আপোনালোকক দেখাওঁ। তো মোৰ কলগছত চাকিকেইটা দিয়া হ'ল। এতিয়া আপোনালোকক ৰাস্তাৰ ভিউ দেখাই আছোঁ। তো আপোনালোকে চাব পাৰে ৰাস্তাটো একদম চাকি দি পূৰা দীপাৱলীৰ নিচিনা পূৰা একদম পোহৰ কৰি তুলি দিছে আৰু পূৰা চাকি জ্বলি আছে। A few minutes later. মই পাণচালি পৰি থকাৰ সময়ৰ কিছুমান দৃশ্য। মই নিজে সজোৱা মণ্ডপটোৰ ৰাতিৰ ভিউ। তো চাই লওকচোন আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কিন্তু নাপাহৰিব।